Amor, don't follow the body, but like looking over the whole vauna.
Hey, kau tak otak, boleh umur
তেতিয়াও মুড়িয়ে অন্ন নিদিলে কিন্তু তোমাৰ মুড়িবৰ নিজৰ সিদ্ধান্তৰ অচল। মই এই মুহূৰ্ততে যজ্ঞৰ নৈবেদ্য পাহৰি আনিম। হয়তো তুমি বিপদত পৰিবা। জীৱন বাৰে বাৰে বিপদত তোহাৰ দিন থাকিব। ঐ যাবই তোমাৰ ভাবোতে তোমাক বিপদত পৰিব দিব নোৱাৰো। তাকে কৰিলে মহাৰাজে মোক ক্ষমা নকৰিব। গতিকে তুমি যাব নোৱাৰা। মই যামেই আৰু অনেকৰ প্ৰয়োজন নাই। মই তোমাৰ
সকলো কথা কৈ পঠাইছো তথাপিও শুনা এয়া দেৱতা উদ্দেশ্যে কৰা যজ্ঞৰ নৈবেদ্য প্ৰথমে দেৱতাক দিব লাগিব দেৱতাক দিয়াৰ আগতে এই নৈবেদ্য কাক দিয়া নহয় এই কথা কেনেকৈ হ'ব? দেৱতাৰ কাৰণে সাঁচি ৰাখি আমাক
জীবন বিনোদ করে এই আলু প্রকৃতই প্রভুরিবা
নাই নাই এই কথা কেতিয়াও হ'ব নোৱাৰে অগস্তি আক্ৰমণত অন্য বিচাৰি যোৱা ঘৰৰ কেতিয়াও মৃত্যু হ'ব নোৱাৰে মই এতিয়াই অগস্ত বুলিম আগতে খৰণ কৰো মই দম নাই মই যি কৈছো সেয়াই সঁচা এই কথা কেতিয়াও খবৰ হয় আমি মহাৰাজক কি বুলি কম গৈ আই ভাই
নহয়
মই কেনেকৈ মুক্তি পাম? যিদিনাই ভগৱানৰ চৰণ পৰশ লাগিব সেইদিনাই তোমালোকক সচেতন হৈ উঠিবা। আমি সংৰক্ষণ সকলো শিক্ষাই তোমাক প্ৰদান কৰিছো। সেনাপতি সেনাপতিয়ে দিয়া সকলো শিক্ষা ভালদৰে শিকিবলৈ চেষ্টা কৰিবা। কিবা সম্ভৱ আছে সেনাপতি? অতি দুখৰ বাতৰি কি হ'ল কোৱা সেনাপতি? মহাৰাজ, অগস্তিৰ ৰূপত কৰি আপোনাৰ পিতৃৰ লগতে মন্দিৰে হীৰা হৈ গ'ল। সেনাপতি পিতৃ সকলো হীৰা হৈ গ'ল। মহাৰাজ, পিতা, এই মোৰ কি হৈছে? মই একো বুজিব পৰা নাই। তই নুবুজিবি। তোৰ পিতাৰ মানুহ আছিল জগত নাছিল। বিচাৰি যাওঁতে এই অগস্তিয়ে হাত দি ইমান লোকচান কৰিছে, পিতৃপুৰুষ সকল ইমান কৰিলে। মই এতিয়াও শক্তিহীন হোৱা নাই। স্বয়ং নাৰায়ণ যদি আহে হাতত কুটাৰ সঞ্চক্ৰ ধৰি নোৱাৰে হাৰিবলৈ কুলাচলৰ হাতত শিৱৰ গৰম কঢ়িয়া অস্ত্ৰকৰণ সেই গদাই শোষণ কৰিব পৰা হ'ব। আৰু সেই গদা লাভ কৰিবৰ বাবে আমি প্ৰথমে আমাৰ